हेलो फ्रेंड्स स्वागतम জানাইছো আমাৰ এই চেনেল নেক্সট জেন 2.0 তো আজি আমি কথা পাতিম ইউটিউবাৰ বিলাকে পইচা কেনেকৈ উপাৰ্জন কৰিব পাৰে ইউটিউবত যে আহে ইউটিউবত যোনবিলাক ভিডিও দিয়ে তাৰ পৰা আপোনালোকে ইউটিউবাৰ বিলাকে কি লাভ আৰু কিয়তে কেনেকা ধৰণে পইচাবোৰ কমাব পাৰে সো তাৰ প্ৰথমটো হ'ল আপোনাৰ ইউটিউবটো এটা গুগলৰ প্ৰডাক্ট হয় সো গুগলৰ প্ৰডাক্ট হোৱাৰ কাৰণে ইউটিউবত যোনবিলাক বস্তু থাকে সব গুগলটো পোৱাই যায় সো ইউটিউবাৰ এজনে যেতিয়া ইউটিউবত কাম কৰি থাকে সো তাৰ কাৰণে প্ৰথম আপোনাৰ উপাৰ্জন কৰিব পৰা ৰাস্তা হৈছে advertising YouTuber advertise যোনবিলাক ভিডিও দেখিছে না ভিডিওৰ আগত যোনবিলাক এডভাৰটাইজ আহে হে এডভাৰটাইজ বিলাকৰ পৰা ইউটিউবৰ যোনবিলাক ইউটিউবাৰ আছে তাৰে 55% ইউটিউবাৰ বিলাকে পায় আৰু যোনটো 45% থাকে হে 45% তো আপোনাৰ ইউটিউবে নিজে ৰাখি লয় যেনেকৈ আপোনাৰ ধৰ এডভাৰটাইজ এজনে 100 টকা এটা দিলে 100 টকাটো দিয়াৰ পিছত আপোনাৰ 55 रुपीस যোনটো হয় হেতু ইউটিউবাৰ এজনক দি দিয়ে আৰু যোনটো 45 रुपीस হেতু ইউটিউবে নিজে ৰাখি লয় সো তাৰ পৰা সেই মেইন যোনটো মেজৰ ইনকাম হৈছে হেতু আপোনাৰ ইউটিউবাৰ বিলাকৰ হৈছে এডভাৰটাইজিং সো নেক্সট হৈছে আপোনাৰ স্পন্সৰশিপ যোনটো ভিডিও বিলাকত আপোনালোকে দেখিছে নহয় পাৱাৰ্ড বাই তছ স্পন্সৰ বাই যোনবিলাক পেইড ভিডিও থাকে হেবোৰ হৈছে আপোনাৰ স্পন্সৰশিপ যেনেকৈ আপোনাৰ ধৰ কিবা এটা এপ বা কিবা এটা বস্তু আপোনাৰ প্ৰমোশন কৰিব লগা হ'ল সো প্ৰমোশন কৰিব লগা হলে যোনজন আপোনাৰ ইউটিউবাৰ থাকিব সেই ইউটিউবাৰজনে সেই বস্তুটোৰ কাৰণে আপোনাক প্ৰমোশন কৰিব দিয়া হ'ব সো প্ৰমোশন কৰাৰ পিছত যিমান ভিউ হ'ব সেই ভিউত আপোনাৰ সেই ভিউত পইচা দিব ধৰক আপোনাক $200 দিলে সেই $200 আপোনালোকে obviously হিয়ন্তক $200 যিমান আছে তাতকৈ বেছি ভিউজ ধৰক 1 মিলিয়ন ভিউজ আনিবলৈ বা 1 লাখ ভিউজ আনিবলৈ 50 লাখ ভিউজ আনিবলৈ হেনেকৈ আপোনাক কিবা এটা টাৰ্গেট দিব ভিউজ যিমান আহিব হেতু ওপৰত হিয়ন্তে পইচা দি দিয়ে আৰু যেতিয়া আপোনাৰ ইউটিউবৰ এডভাৰটাইজিংৰ কাৰণে দিয়ে তেতিয়া আপোনাৰ পাৰ ভিউজ পইচা দিব ধৰক এটা ভিউজ যিমান পইচা হয় হেতু আপোনাক ইউটিউবক দিব লাগিব মানে গুগলক দিব লাগিব সো হেতু কাৰণে যোনবিলাক এডভাৰটাইজাৰ থাকে এডভাৰটাইজাৰবিলাকে এডভাৰটাইজ নকৰি কিনে আপোনাক ডাইৰেক্ট ইউটিউবৰক দি দিয়ে আপুনি ইউটিউব চেনেলটোত এইটো চলাই দিয়ক তেতিয়া হিয়ন্তৰ প্ৰমোশনো হৈ গ'ল ভিউজো পাই গ'ল আৰু হিয়ন্তৰ পইচাও ইমান বেছি নালাগিলে সো নেক্সট যোনটো কমাই হৈছে হেতু এফিলিয়েট মাৰ্কেটিং এফিলিয়েট মাৰ্কেটিং হৈছে কি আপুনি যেনেকৈ Amazon Flipkart হেবিলাক দেখিছে নহয় সো সেইবিলাকৰ পৰা আপোনাৰ যেতিয়া ইউটিউব দেখিছে না এটো ধৰক মই এতিয়া যোনডাল ট্ৰাইপড ইউজ কৰি আছো সো সেই ট্ৰাইপডাল যদি মই আপোনালোকক কওঁগৈ যে এই ট্ৰাইপডাল বহুত ভাল মানে অবভিয়াসলি ভাল থাকে বহুত সো ভাল থাকাৰ পিছত এইটো বহুত ভাল আপুনি যে তলত দি ডেসক্ৰিপচনত যাই লিংকটোৰ পৰা ক্লিক কৰি কিনে আপুনি এইটো পাৰচেজ কৰিব পাৰে যদি সেই লিংকটোত যাই কিনে আপুনি পাৰচেজ কৰি লয় পাৰচেজ কৰাৰ পিছত আপোনাৰ যোনজন ইউটিউবাৰ থাকিব সেই ইউটিউবাৰজনে কিবা এটা পাৰ্চেন্টেজ পাই গৈ এটো সবতে বেলেগ বেলেগ থাকে কিছুমান 5% কিছুমান 10 কিছুমান 15 হেনেকৈ থাকে বেলেগ বেলেগ সো হেতু হিচাপেও ইউটিউবাৰ বিলাকে ডাইৰেক্ট কমাই পায় আৰু এডভাৰটাইজিং আছে সেই এডভাৰটাইজিংৰ পৰা আপোনালোকে ইউটিউবৰ মাহৰ 21 তাৰিখে আপোনাৰ বেংকত ডাইৰেক্ট ট্ৰান্সফাৰ কৰি দিয়ে আৰু এফিলিয়েট মাৰ্কেট আপোনাৰ ডাইৰেক্ট বেংকত সোমাই যায় আৰু যোনটো স্পন্সৰশিপ হয় এটো আপোনাক ডাইৰেক্ট ট্ৰান্সফাৰ কৰি দিব হেতু ইউটিউব মাজত ইউটিউবৰ যোনটো পাৰ্চেন্টেজ থাকিব হেতু কাট খাই যাব ডাইৰেক্ট এডভাৰটাইজাৰ আৰু ইউটিউবাৰৰ মাজত আহি যায় পইচাটো আৰু নেক্সট যোনটো কমাই হৈছে যেতিয়া আপোনাৰ কিছুমান ইউটিউব চেনেলৰ তলত দেখিছে জয়েন বাটন আপুনি মাহত ইমান টকা দিয়ক মই আপোনাক যোনবিলাক ডিলিটেড চেঞ্জ থাকিব বা লাইভ এইখিনি কথা পাতিব সেইবিলাক থাকে যে সো হেতুৰ পৰা ইউটিউবাৰ বিলাকে পইচা কমাবে যোনটো জয়েন বাটন থাকে আপুনি সেই যোনজন ইউটিউবাৰ থাকিব সেই ইউটিউবাৰজনক আপুনি পইচা দি কিনে পইচা দি ধৰক আপুনি মান্থলি 59 रुपीस 159 रुपीस এনেকৈ কিবা এটা ধৰক এমাউন্ট দিলে সেই এমাউন্টৰ বদলি আপোনাক ধৰক লাইভ আহিলে বা কিবা ডিলিটেড চেঞ্জ দেখালে বা কিবা দেখালে সো সেইবিলাক দেখাই কিনে আপোনাক পইচা কমাই যায় সো ইউটিউবাৰ বিলাকে যোনবিলাক আছে তাত আপোনাৰ যোনটো সাবস্ক্ৰাইবাৰ থাকে হেতু কোনো মেটাৰ নকৰে আপোনাৰ সাবস্ক্ৰাইবাৰ যিমান থাকক 1 লাখ থাকক বা 1000 থাকক বা 500 টাই থাকক হেতু কোনো মেটাৰ নকৰে যোনটো এডভাৰটাইজিংৰ কাৰণে লাগে হেতু আপোনাক ভিউ লাগে কাৰণ ভিউ যিমান আহিব হেতু হিচাপতে আপোনাৰ এডভাৰটাইজ পাব সো সাবস্ক্ৰাইবাৰৰ কাৰণে কোনো পইচাও নিদিয়ে আৰু সাবস্ক্ৰাইবাৰৰ কাৰণে কোনো একো নকৰে আৰু নেক্সট যোনটো হৈছে আপোনালোকৰ এডভাৰটাইজিংৰ কাৰণে ইউটিউবত আপোনাৰ 1000 টা সাবস্ক্ৰাইবাৰ লাগে আৰু 4000 ঘণ্টা ভাবক 4000 ঘণ্টা বহুত বেছি টাইম হয় 4000 ঘণ্টা কমপ্লিট কৰিব লাগে মনিটাইজেশ্যন হয় মনিটাইজেশ্যন হোৱাৰ পিছত তাৰ পিছত আপোনালোকে ইউটিউবত যেতিয়া লাহে আপোনাৰ ভিডিঅ'বোৰত এড আহিব সো তাৰ পৰা আপুনি পইচা কমাব পাৰে সো এই প্ৰকাৰ কৰো সেই প্ৰকাৰবিলাকৰ পৰাই ইউটিউবাৰ বিলাকে ইউটিউবৰ পৰা পইচা কমাব পাৰে আৰু ইউটিউবত পইচা কমাওঁতে ইমান সহজো নহয় নাভাবিব যে মই এনেকৈ কৈছো যে ইজিলি কমাব পাৰে পইচা ইমান সহজো নহয় কাৰণ ইউটিউব এটা যেহেতু ইন্টাৰনেশ্যনেল প্লেটফৰ্ম হয় সো আৰু তাত আৰু ইমান ইজিলি আপুনি পইচা কমাব নোৱাৰে সো আপুনি তাত যিমান কাম কৰি থাকিব হেতু হিচাপে আপোনাৰ পইচা আহিয়ে থাকিব আপুনি অবভিয়াসলি নিজে শিকিব লাগিব তাৰ পিছত যেতিয়া আপোনাৰ ভিডিঅ'বোৰ চাব ভিউৱাৰ্ছে সেই তেতিয়া আপোনাক পইচা দিব আৰু ইউটিউবত আপুনি যিমান ভিডিঅ' আপলোড কৰিব হেতু হিচাপত আপুনি গ্ৰো হৈ যাব আৰু
যোনবিলাক ভিউৱাৰ আছে আপোনাক ভিউৱাৰে চাব সেই ভিউৱাৰে চোৱাৰ পিছত আপোনাৰ চেনেলটোত যিমান ভিউ আহি থাকিব সেইটো হিচাপত আপোনাক ইউটিউবে পইচা দিব আৰু যোনবিলাক এডভাৰটাইজাৰ থাকে সিহঁতে আপোনাৰ ভিডিঅ'ত এড কৰিব পাৰিব সো এইবোৰ কাৰণে হৈছে কাৰণতে আপোনাৰ ইউটিউবত যোনবিলাক ইউটিউবাৰ আছে সেইবিলাকে পইচা কমাইছে আৰু বহুত মানে ইমানো নহয় আপুনি জবত যোনটো পইচা পায় তাতকৈ অবভিয়াছলি ইউটিউবত বেছিকৈ আহে বাৰু সেইটো কাৰণে আপুনি ডাইৰেক্ট যদি আপুনি কিবা জব কৰি আছে বা কিবা কৰিছে সেইটো কাৰণে আপুনি জবটো এৰি কিনে ডাইৰেক্ট ইউটিউবত আহি নাযাব আপুনি ইউটিউবত আগতে ফাৰ্ষ্ট বনাই লওক ভিডিঅ'ত জব পাৰ্ট টাইম হিচাপে কৰি থাকিব সো আপুনি যেতিয়া ভাবিব যে মোৰ ছেটিছফাইড হৈ যাব ইমানখিনি পইচা পাম মান্থলি অবভিয়াছলি ইউটিউবৰ পৰা মান্থলি যেতিয়া পইচা আহিব তেতিয়া আপোনাৰ গম পাব যে ইমানখিনি পইচা আহিব মোৰ তেতিয়া মোৰ ঘৰটো চলিব পাৰিব বা মোৰ যোনবিলাক নিড হয় এইবিলাক পূৰা হৈ যাব সো এইবিলাকে যদি আজি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব নাপাহৰিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি ভিডিঅ'টোত কিবা ভুল হৈছে বা কিবা হৈছে তেতিয়া আপুনি তলত কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই